আৰু কুংকি চৌধুৰীক পাণবজাৰ আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। দেওবাৰে পুৱা 11 বজাত হাজিৰ হোৱাৰ নিৰ্দেশ মধ্য গুৱাহাটী সমষ্টিৰ অজাপৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। 9 এপ্ৰিলত পাণবজাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা তেখেতে ভোটগ্ৰহণ কেন্দ্ৰত কুংকি চৌধুৰীৰ প্ৰৱেশক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্ক আৰু কুংকি চৌধুৰীৰ বিৰুদ্ধে ভোটগ্ৰহণ কেন্দ্ৰটোত অনধিকাৰ প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল। তাৰ পাছতে যি বাদ বিতণ্ডা হৈছিল, বাদ বিতণ্ডা হোৱাৰ পাছতে দেখিবলৈ পোৱা যায় পাণবজাৰ আৰক্ষী থানাৰ পৰা সমন জাৰি কৰা হয়, যিহেতু কুংকি চৌধুৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে মধ্য গুৱাহাটী সমষ্টিৰ অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ বিৰুদ্ধে। আৰু যেহেতু কুংকি চৌধুৰী আজি পাণবজাৰ আৰক্ষী থানালৈ যাব লাগিব, পাণবজাৰ আৰক্ষী থানাত উপস্থিত হ'ব লাগিব, দেওবাৰৰ দিনটোত অৰ্থাৎ আজিৰ দিনটোত দিনৰ 11 বজাত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে, নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ উপৰি কুংকি চৌধুৰীৰ যি আচলতে অভিযোগ উত্থাপন হৈছে, কুংকি চৌধুৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যিহেতু 9 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন হৈছিল, ভোটগ্ৰহণ প্ৰক্ৰিয়া হৈছিল আৰু 9 এপ্ৰিলৰ দিনাখন পাণবজাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত কুংকি চৌধুৰীৰ প্ৰৱেশক লৈ তীব্ৰ বাদ বিতণ্ডা হৈছিল আৰু কুংকি চৌধুৰীৰ বিৰুদ্ধে ভোটগ্ৰহণ কেন্দ্ৰটোত অনাধিকাৰ প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল। তাৰ পাছতে কিন্তু দেখিবলৈ পোৱা যায় যে কুংকি চৌধুৰী মধ্য গুৱাহাটীৰ সমষ্টিৰ অজাপৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে আৰক্ষীক লাগি থাকিবলৈ এটা নিৰ্দেশ দিয়া হৈছে, যাৰ বাবে এতিয়া পাণবজাৰ আৰক্ষীয়ে সমন জাৰি কৰিছে আৰু এই নিৰ্দেশৰ বাবে আচলতে আৰক্ষীয়ে নিৰ্দেশ দিছে, সমন জাৰি কৰিছে আৰু 11 বজাত মধ্য গুৱাহাটীৰ প্ৰাৰ্থীগৰাকীয়ে পাণবজাৰ আৰক্ষী থানাত উপস্থিত হ'ব লাগিব, কুংকি চৌধুৰী হাজিৰ হ'ব লাগিব। যিহেতু পুনৰ মই জনাই দিবলৈ চেষ্টা কৰিছো যে 9 এপ্ৰিলৰ দিনাখন অসমত যিহেতু 2026 চনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছিল, কিন্তু ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত কুংকি চৌধুৰীৰ সামাজিক মাধ্যম কোষৰ 3 সদস্যক পাণবজাৰ থানাৰ আৰক্ষীয়ে ভোটগ্ৰহণ কেন্দ্ৰত বিধি উলংঘা কৰা এটা গোচৰত গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছতেই কুংকি চৌধুৰী সতীৰ্থকেইগৰাকীক আচলতে আৰক্ষীয়ে যিহেতু গ্ৰেপ্তাৰ কৰিছিলে আৰু আৰক্ষীয়ে জামিনত মুক্তিও দিয়ে, তাৰ পিছদিনাখনে মুক্তি দিয়ে, কিন্তু এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ দিনা অৰ্থাৎ 9 এপ্ৰিলৰ দিনাখন সেই ভোটগ্ৰহণ কেন্দ্ৰত যিটো ভোটগ্ৰহণ কেন্দ্ৰৰ কথা মই উল্লেখ কৰিছো পাণবজাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ আৰু সেই ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছিলে কুংকি চৌধুৰী প্ৰৱেশ কৰিছিলে, কিন্তু নিৰাপত্তাৰক্ষীয়ে কুংকি চৌধুৰীক প্ৰৱেশ কৰিবলৈ দিয়া নাছিলে ভোটগ্ৰহণ কেন্দ্ৰত, কিন্তু কুংকি চৌধুৰীয়ে প্ৰৱেশ কৰিছিলে। তাৰ পাছতে কিন্তু এই প্ৰৱেশ কৰাক লৈ তীব্ৰ বাদ বিতণ্ডা হৈছিল আৰু তাৰ পাছতে প্ৰাৰ্থীগৰাকীক কুংকি চৌধুৰীক কেন্দ্ৰটোত প্ৰৱেশৰ অনুমতি দিয়া হৈছিল। যেহেতু প্ৰথমতে কুংকি চৌধুৰীক নিৰাপত্তাৰক্ষীয়ে প্ৰৱেশ কৰাৰ পৰা বাধা প্ৰদান কৰিছিল, তাৰ পাছতে তীব্ৰ বাদ বিতণ্ডাৰ সৃষ্টি হৈছিল আৰু বাদ বিতণ্ডা সৃষ্টি হোৱাৰ পাছতে কিন্তু পৰৱৰ্তী সময়ত যি আচলতে বাদ বিতণ্ডা হ'ল, সেই পৰৱৰ্তী সময়ত কিন্তু দেখিবলৈ পোৱা যায় যে কুংকি চৌধুৰীক কেন্দ্ৰটোত প্ৰৱেশৰ অনুমতি দিছিলে, কিন্তু তাৰ পৰাই এই সমগ্ৰ যি অভিযোগ উত্থাপন কৰা প্ৰক্ৰিয়া বা সমন জাৰি কৰা প্ৰক্ৰিয়া গোটেইখিনি কথা আচলতে ইয়াৰ পাছতে হয় যে ঘটনাটো কেন্দ্ৰ কৰি আচলতে এই ঘটনাটো কেন্দ্ৰ কৰি নিৰ্বাচনী বিধি উলংঘা কৰা বুলি কুংকি চৌধুৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হয়। এনেধৰণে কোৱা হয় যেহেতু প্ৰৱেশ কৰা হ'ল আৰু প্ৰৱেশ কৰা হোৱাৰ বাবে নিৰ্বাচনী বিধি আচৰণ বিধি কুংকি চৌধুৰীয়ে উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে কুংকি চৌধুৰীৰ বিৰুদ্ধে। আৰু সেই অভিযোগ উত্থাপন কৰাৰ পাছতে কুংকি চৌধুৰী আৰু তেওঁৰ সতীৰ্থসকলৰ বিৰুদ্ধে যি কেইগৰাকী সতীৰ্থক আচলতে কুংকি চৌধুৰীৰ সতীৰ্থক গ্ৰেপ্তাৰ কৰিছিলে, যেহেতু জামিন মুক্তিও লাভ কৰিছিলে, তাৰ পাছতে কিন্তু পুনৰ আচলতে এই তীব্ৰ বাদ বিতণ্ডা হ'ল আৰু যি নিৰ্বাচন যি ভোট কেন্দ্ৰত প্ৰৱেশ কৰাৰ পাছৰ পৰা বাদ বিতণ্ডা হোৱাৰ পাছৰ পৰা পুনৰ এক অভিযোগ উত্থাপন কৰা হয় যে কুংকি চৌধুৰীয়ে তীব্ৰ যি আচলতে আচৰণ